Rabbani dead. Buddies, Rabbani Jindabad. কি করবে মানে বেয়া বনাইছে কি মোক বহুত বেয়া বনাইছে নমস্কাৰ মই যতীন কি খবৰ সকলোৰে আপোনালোকে কেমেৰামেন যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাব পাৰে কেমেৰামেন সো কেমেৰামেনৰ বিষয়ে মই ফাৰ্ষ্টৰ পৰা ক'বলৈ বিচাৰিম যে কেমেৰামেন আমি ষ্টাৰ্ট কৰিছিলোঁ জানুৱাৰীত 2020 জানুৱাৰীত ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আৰু তাৰে পিছত এনেকুৱা হ'ল যে আমাৰ দুদিনমান শ্বুট হোৱাৰ পিছত বস্তুটো অকমান ৰখালো আমি তেতিয়া বেলেগ এটা শৰ্ট ফিল্মৰ শ্বুট কৰি আছিলোঁ এনেকৈ বহি থাকিম ন তো এনেকৈ ক'ব এইটো পেলাই দিওঁ hashtag wanted to be হঠাতে মই মানে চাম ছোৱালী এজনী আহিছে ফটোশ্বুট কৰি ঐ এইটো কেমেৰা ন itu kamera lain now boria এনেকৈ উঠি যাম বস্তুটো hello aunty हेलो to auntyr character kori मम्मा mama cute boy sob ready yes তাৰে পিছত লাহেকৈ কোভিড আহি গ'ল সো আমি বিয়াৰ শৰ্টকেটে ল'ব নোৱাৰিলোঁ আৰু তেতিয়া স্ক্ৰিপ্টটো অকণমান বেলেগ আছিলে মই লিখিছিলোঁ বেলেগকৈ আৰু যোনটো ফাৰ্ষ্ট পাৰ্টখিনিত স্ক্ৰিপ্ট যোনটো আমি শ্বুট কৰিছিলোঁ যোনটো স্ক্ৰিপ্ট মতে সেইটো স্ক্ৰিপ্টটো হেৰাই থাকিলে সো প্ৰব্লেম হৈ গ'ল কি কৰিম কি নকৰিম কি দিম কেনেকুৱা কি দিম মানে বিপদত পৰি গ'লোঁ আৰু সো সেইটোকে ভাবি মানে কেনেকুৱাকৈ কৰিম নে নাই এনেকুৱাকৈ কৰি মই ভাবিলোঁ নাই যেতিয়া লকডাউনত ঘৰত আছিলোঁ তেতিয়া মই বহুতকেইটা স্ক্ৰিপ্ট লিখিলোঁ মই নিজে আৰু তেতিয়া মই কেমেৰামেনটোও লিখি দিলোঁ ঐ কেমেৰামেন ভোক লাগিছে কেমেৰা খবৰ লৈ যা হেৰা কি কৈছে এই শৰ্টটো মানে বেছি টাইম নালাগে আমি এই শৰ্টটো লৈ দিওঁ অতি সোনকালে লৈ দিওঁ আৰু আমাৰ হেৰিটো script boy ভোক লাগিছে Yes. ভোক লাগিছে এই মাকৰ গতি এনেকুৱা কৰিছে script বহিটো তাতে পৰি আছে নেকি তুমি লৈ আছিলা যে চাবা তুমি দেখোন কলা তেতিয়া এইটো লৈ ল ইয়াতেতো সোমাব দিছিলে এইটো এনি টাইম গাৰ্লফ্ৰেণ্ডৰ লগত বিজি থাকিবি আমাৰ ফাৰ্ষ্ট মডেল মোৰ ব্লগ চাই কিবা মাজে মাজে হেল্ল' এনজয় আনি নমস্কাৰ হাই এখেতৰ মাক তাৰে পিছত মানে কেমেৰামেনৰ আগৰ আৰ্টিষ্টখিনি কামত বিজি হৈ গ'ল মানে বেলেগ জেগাতো গুচি গ'ল চ' সেইটো কাৰণে প্ৰব্লেম হৈ গ'ল চ' তাৰে পিছত সেইটো কাৰণে ভাবিলোঁ যে নাই স্ক্ৰিপ্টটো অকণমান চেঞ্জ কৰিব লাগিব সেইটো কাৰণে চেঞ্জ কৰিলোঁ স্ক্ৰিপ্ট আৰু তাৰে পিছতহে আমি নেক্সট পাৰ্টখিনি শ্বুট কৰিলোঁ মই ভাবাই নাছিলোঁ কেমেৰামেনৰ শ্বুট কৰিম বুলি এদিন অমল আৰু ইফতিদাই মিলি মোক ফোন কৰিলে যে কেমেৰামেনৰ শ্বুটটো আমি কৰিব লাগে বহুত দিন হৈ গ'ল আধা শ্বুট কৰা আছে আৰু লকডাউনতো আমি মানে ফুল 4টা বজালৈকে খোলা থাকে ন চ' আমি শ্বুট কৰিব নোৱাৰি সেইটো কাৰণে ক'লে যে হা আমাৰ যিহেতু এইটো শৰ্ট ফিল্ম আধা হৈ আছে অলৰেডি শ্বুট কৰাই আছে আৰু বাকীখিনি আমি আৰামছে কৰিব পাৰি একো প্ৰব্লেম নাই অ'কে ন' প্ৰব্লেম কিয় নাযোৱা চাম না এখেতে আমাক যেনেকৈ ঘৰটো দিছে ন শ্বুটিং কৰিবলৈ বাইদেউ কিবা ক'ব নেকি এইফালে ইয়াত কিবা ক'ব নেকি মই কি ক'ম কেনেকুৱা কি হৈছে নেকি ভাল লাগিছে নে নাই সেইটো সুধিছে ভাল লাগিছে কিবা এটা চান্স দিছে ন সৰু চলিক চান্স দিছো কি অলপ ফালি দিম ন 1 মিলিয়ন ভিউজ 1 মিলিয়ন যাব বুলি কওক 1 মিনিট যাওক কওক ছাবস্ক্ৰাইব কৰক বাডিজ ৰাব্বানি জিন্দাবাদ ওয়ান লাইফ কাম এখন নকৰ বন এখন নকৰ খালি মোবাইল লৈ সোমাই থাক কেতিয়াবা মোবাইল দি লৈ এনেকুৱা ঠিকিছিং নহয় তেতিয়া গম পাবি ওলাই যা ঘৰৰ পৰা মোৰে কথা কয় ফাৰ্ষ্টত বহুত নাৰ্ভাছ আছিলোঁ অবভিয়াছলি ফৰ অবভিয়াছ ৰিজনছ আৰু বাট দেন যেতিয়া মই টিমমেটছকেইটাক লগ পালোঁ ৰব্বানী অমল ইফতিদা দেন বহুত বেছি কমফৰ্টেবল ফিল হ'ল এণ্ড এজ মানে নিউ কামাৰ আৰু বহুত বেছি ভাল লাগিলে বহুত ভাল লাগিছে মোৰ আহি খালি গৰম উঠিছে ড্ৰেছটো আৰু গৰম ভাল লাগিছে ভাল লাগিছে ন ড্ৰেছটো হয় ফাৰ্ষ্ট টাইম না এক্টিং তোমাৰ
ফাৰ্ষ্ট টাইম First time. থেংকছ টু ৰব্বানী ইছ চেনিটাইজটো মেইন দে চবে কৰি ল'বি দেই এই খাই নিদিলোঁ আৰু যা সকলোৱে ঘৰত থাকক তেতিয়া আমি বাহিৰত থাকিম আমি বাহিৰত থাকিম ফাৰ্ষ্ট চিন হৈছিলে আমাৰতো গীতানগৰত যোনটো গীতানগৰ ফিল্ড মন্দিৰৰ ছাইডৰ ফিল্ডটো চ' তাতে মই একচুৱেলি এটা ডাঙৰ লং গাউন পিন্ধিছিলোঁ যেতিয়া ৰব্বানীয়ে মোক শ্বৰ্ট ফিল্মখনৰ কাৰণে এপ্ৰ'চ কৰিছিলে কেমেৰামেন তো এক্সাইটেড আছিলোঁ অভিয়াছলি তাৰপিছত মই তাক সুধিলোঁ কেৰেক্টাৰটো কেনেকুৱা দেন সি ক'লে এই কেৰেক্টাৰটো নেগেটিভ হয় লিড এক্ট্ৰেছৰ কেৰেক্টাৰ হয় মই কৈছোঁ নতুন কিবা এটা ট্ৰাই কৰিব পাম ভেৰি এক্সাইটেড আৰু তাৰে পিছত যেতিয়া মই একচুৱেলি পূৰা স্ক্ৰিপ্টখন পঢ়িলোঁ নেগেটিভ হয় ঠিক আছে বাট যেতিয়া মই স্ক্ৰিপ্টখন পঢ়িলোঁ একচুৱেলি নেগেটিভ নহয় সেইটো একদম মানে বহুত মানুহক মিন কৰি ৰুড হৈ পেলাই কোৱা এটা কেৰেক্টাৰ হয় যোনটো মানে মোৰ নিজৰ যে মই কৰি আছিলোঁ মই সদায় BTS দি আছিলোঁ লগালগ BTS দি আছিলোঁ আমালক দেট প্লিজ মোৰ এটা BTS লোৱা দেট মানুহে নাভাবে যাতে মই এনেকুৱা ছোৱালী হয় মই যেতিয়া চিনত ৰব্বানীক ইমান মিনকৈ ট্ৰিট কৰিছিলোঁ বহুত বেয়াকৈ ট্ৰিট কৰিছিলোঁ বাৰ্থডে চিনৰ বিষয়েতো মই নকওঁৱে একো তাতে মই যেনেকুৱা মানুহ হয় ন তাৰে একদম এক্সেক্ট অপজিট ৰোলটো মই বাৰ্থডে চিনত প্লে কৰিছিলোঁ লাইক এইটো লৈ আহাচোন এইটো সেনেকুৱা কৰাচোন আই ডোণ্ট থিংক চ' মই সেনেকৈ কাৰোবাক কেতিয়াবা ট্ৰিট কৰি পাইছোঁ চ' আপোনালোকে মই এতিয়াও কৈ আছোঁ একদম জাজ নকৰিবা মোৰ কেৰেক্টাৰটো চাই আৰু যদি একদম ৰিয়েল লাগিছে তো অভিয়াছলি থেংক ইউ ছ' মাছ মোৰ এক্টিংটোৰ কাৰণে বাট মই একদম তেনেকুৱা নহয় ফাৰ্ষ্ট এক্টিং হিচাপততো ভালে এটা এক্সপিৰিয়েঞ্চ আৰু তাৰপিছত ৰাব্বানীটো আছে শিকাই দিবলৈ নিজৰ মনত যি আহিল তাকে কৰিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে তো আপোনালোকে কেনেকৈ ইয়াক আঁকোৱালি লৈছে সেইটো আপোনালোকৰ ওপৰত তো ডিউ টু ক'ভিড আমাৰ শ্বুটিং ৰখি আছিলে তো মোৰ লাগিছিল মাজতে কি এইটো ইয়াতেই সমাপ্ত মানে যিহেতু ক'ভিড আহি গৈছিল লকডাউন আহি গৈছিল তো আমাৰ তেতিয়ালৈ 50-60% শ্বুটিং কমপ্লিট হৈছিল তো মোৰ লাগিছিল কি এইটো ইয়াতে ৰখি গ'ল আৰু কিন্তু আকৌ সেই জোচটো ঘূৰি আহিল কি কৰি আছা মই ক'লোঁ কি কৰি আছা তুমি ক'লা কি কৰি আছা মই এনেই আছোঁ তুমি থেংক ইউ ছ' মাছ ফটোকেইটা বহুত কিউট লাগিছে কিন্তু ফটোকেইটা বহুত কিন্তু তুমি ক'লা কিন্তু মই ক'লোঁ কিন্তু তোমাতছে কম কিউট চেনিষ্টা বার্থডে রাব্বানির গার্লফ্রেন্ডের বার্থডে না নিহলের বার্থডে নহয় রাব্বানির মই এইটো ক'ব বিচাৰিম ডেট বহুত মানুহে কষ্ট কৰি পেলাই উঠে এটা নিজৰ এইম বা পেশ্যন যি ফ'ল' নকৰে কিয় মানুহক কেতিয়াও যিমানে আপোনালোক ডাঙৰ ছাকচেছফুল মানুহ হৈ নাযায় কিয় কেতিয়াও মেইন হৈ কেতিয়াও মানুহক ল' ফিল কৰাব নালাগে এটা মানুহৰ যোনটো ছেল্ফ এটিটিউড থাকে বা যোনটো এটা ছেল্ফ এষ্টিমৰ হেৰি আহে সেইটো বহুত ল' হৈ যায় মানুহে এটা যেতিয়া মানুহে বেয়াকৈ ট্ৰিট কৰে আপোনাৰ নিজৰ মন বেয়া হৈ যায় আপোনাৰ নিজৰ কামৰ প্ৰতি যোনটো এটা ফ'কাছ থাকে সেইটো নোহোৱা হৈ যায় চ' কেতিয়াও যিমানে ছাকচেছফুল নহওক কিয় আমি সদায় ছেইম লেভেলকে সদায় ছেইম মানুহক ছেইম লেভেলক ট্ৰিট কৰিব লাগে কয় কবি আৰু সি এইটো কোন নহয় আৰু সি এইটো হাঁহি উঠলে কৰিবি ভাল লাগিব সেইটো অকণমান আগত দি দিছিল কেমেৰা ইউজ কৰা তুমি কেমেৰা কোনটো কেমেৰা ইউজ কৰা সকলোৱে বহুত বেছি ভাল এক্টিং কৰিছে মানে আৰু চব নতুন হয় মানে ইমান বেছি ভাল মানে মই নিজে কৰিছোঁ বুলি মই নকওঁ বিকজ আমি ক'তো শিকা নাই এক্টিং চব নতুন আৰ্টিষ্ট হয় আৰু ফাৰ্ষ্ট টাইম কৰিছে চ' তাৰে ভিতৰত ৰজিস্মিতা ফাৰ্ষ্ট ইফতিদা ফাৰ্ষ্ট চ' ৰজিস্মিতাই মানে যোনটো নেচাৰেল এক্টিং মানে মই ভবা নাছিলোঁ মানে ইমান
নেচাৰেল হৈ যাব বুলি। লৈ ল প্লিজ একদম মোৰ এক্টিঙত বিশ্বাস কৰা, মোৰ ছোৱালীজনী বহুত ভাল, মই ছোৱালীজনী বহুত ভাল। কি কৰিবা মানে বহুত বেয়া বনাইছে, সি মোক বহুত বেয়া বনাইছে। এটা কুৱেশ্যন, তুমি মোকে কিয় চিলেক্ট কৰিলা এইটো ৰোলত? চোৱা, যেতিয়া মই ষ্টৰিটো ভাবি আছিলোঁ, বিচি পেজটো কি মোৰে আহিছিল নেকি? নহয় ষ্টৰিটো লিখিছোঁ বহুত আগতে, তেতিয়া লগ পোৱা নাছিলোঁ আমি। সেইদিনাখন ভাবিছোঁ কাক ল'ব পাৰি ইনষ্টাগ্ৰামত মই তোমাক দেখিয়ে লাগিছে তুমি পাৰিবা, বুজিছা নাই? ইমান বেয়া বনোৱাৰ কাৰণে ৰিয়েলত নহয় ন, একো নাই ৰিলত মই ৰিয়েলত নহয় ন। দিছোঁ নহয়, মই একদম পবিত্ৰ ছোৱালী, মোৰ নিচিনা ছোৱালী দুনিয়াত নাই। তো আপোনালোকে চিনেমাখন চাব। যতীনক তুমি কেক, মই এটাই কথা কৈছোঁ আপোনাৰ লগত, যতীনক কেক কিয় নোখোৱা? তুমি যতীনক কেক কিয় নোখোৱা? খুৱাইছোতো বিহাইণ্ড দ্য চিনছ। লেতেৰা নকৰিবা, লেতেৰা মাৰি দিম চাবা। অলপমান ভালে বেছিকৈ দিয়া। ইমান শ্ল' কিয় কামবোৰত, হা? দিব্য কেনে ৰেডি না? মাৰবা লাগব দেই আজি, একদম মাৰি দিম। খালি দিবা মাৰি। ৰূপ মই নামাৰো, মই দম দিম। ৰবি বা চাবি নেকি মাৰা? মেইন ডন তাৰমানে হা, বহি চাই যি নেকি? তাকে মই অমলক মাৰিম। কেনে এইটো লাগব কিন্তু এনেকৈ গেঞ্জি চেঞ্জি ওলোৱা লাগব। ওলাইছে অঁ লাগব এইটো, অঁ সেনেকৈ লাগে। ছেকেণ্ড লকডাউনৰ পিছতে আমি যেতিয়া অলপ খুলি দিলে, তেতিয়া প্লেনিং কৰিলোঁ কি নাই আমি আকৌ ইয়াক ষ্টাৰ্ট কৰিব লাগিল, কাৰণ এইটো এটা বহুত ভাল মুভি, তো ইয়াক কৰিবই লাগিল। আৰু যিহেতু এইটো ৰিলেটেড টু ফটোগ্ৰাফাৰ্ছ, অল ফটোগ্ৰাফাৰ্ছ, বিশেষকৈ যিহেতু মই এজন ফটোগ্ৰাফাৰ, যিটো ফটোগ্ৰাফাৰৰ লাইফত ঘটেই, চ' সেইটো কাৰণে আমি ইয়াক যেনে তেনে উলিয়াবলৈ চেষ্টা কৰিলোঁ আৰু উলিয়ালোঁ। বহুত ভাল লাগিল, বহুত হেপী গোটেইকেইটাৰ লগত কাম কৰি পিনে। মোৰতো আৰু কাম কৰিব মনে গৈ আছে। দাদা অকণমান মানুহখিনি যদি আপুনি চাইড কৰি দিয়ে ভাল হ'লে হয়, শ্বুটিং কৰিলে। ত' ফাইনেলি আমি দাদাৰ পাৰ্মিশ্যন পাই গ'লোঁ আৰু এতিয়া শ্বুট কৰিম। থেংক ইউ দাদা, ভাল লাগিল। আপুনি এটা শ্বুটিং কৰক। ঠিক আছে বাৰু, বহুত 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 ধন্যবাদ। দে লগাই দি পাৰ্মিশ্যন পাই বহুত বেছি ভাল লাগিল। চাইডত লগাই লগাইছোঁ বিৰি দিবি। অঁ বা এইটো এতে লগাম। অঁ লাহে লাহে দিছে না ওপৰলৈ উঠাই দিয়া। এইবিলাকত দিম নেকি? নাকত দি, অঁ একটুপ নাকত দি বেছিকৈ বৈ আহক। মই এনেকৈ নকওঁ, মই যেতিয়া শ্বুটিং কৰিম তেতিয়াই মোক কওঁ। এইটো শ্বুটিং চলি আছে এতিয়া? এতিয়া নহয়, শ্বুটিং চলি আছে এই ভিডিঅ'। এনেকৈ মই নকওঁ। কেনেকৈ ক'ব আপুনি? মই শ্বুটিং কৰিম তাৰপিছতে। আৰু এতিয়া শ্বুটিঙে চলি আছে শ্বুটিং কৰি আছে, গম পাইছোঁ। আপোনাৰ যেনেকৈ কৈ আছে এইটো চিষ্টেম নহয়, ঠিক আছে? অঁ মানে ফুল কেমেৰা, প্ৰফেচনেল। রাজধানী রুম ভাল লাগে এনেকে বহি থাকে সলমান ছাৰক ক'ত আছে চবকে বোলে কৰি সলমান ছাৰক আহিছে গোটেই বস্তু মানুহ ওলাই আহিল ধৰি কিনে মোক বম মাৰ বুলি ক'লে মেকআপ বিহাইণ্ড দ্য চিন এয়া অমল আছে অমল মজা মোৰ তাত চালে হ'ল
গোটেইখিনি মানে অমলতাতে আপলোড হ'ব আৰু এইটো মই ভিডিঅ'টো বনাই আছোঁ লাষ্ট চিনটো মই দেখুৱাওঁ ইয়াতে বুঢ়া হৈ আছে ইফতিদাৰ মেকআপ আছে স্নেহাই মেকআপ কৰি আছে আৰু কেমেৰামেন আহি আছে আৰু মোৰ অৱস্থা চাইছে আপোনালোকে অৱস্থা কেনেকুৱা হৈ আছে মোৰ মানুহৰ সপোন যি থাকে সেইটো কৰিব লাগে যে বহুতে কয় এক্সকিউজ দিয়ে যে মোৰ দেউতাৰ আজি ইয়াতে মাটি থাকিলে মই এনেকুৱা বিল্ডিং বনালোঁ এইটো কৰিলোঁ এইটো থাকিলে এইটো কৰিলোঁ মানুহে চব কৰিব পাৰে সকলোৰে লগত কাম কৰি বহুত বেছি ভাল লাগিছে আশা কৰোঁ আগলৈ আৰু ভালকৈ আমি কাম কৰিব পাৰিম চ' তাৰে আশা থাকিলে আৰু আপোনালোকে যদি মৰম দিয়ে তেতিয়াহে আমি আগলৈ ভালকৈ কাম কৰিব পাৰিম চ' সকলোকে থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ভাল লাগিলে আৰু লগতে আপোনালোকে অমলৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ বাই বাই আশিস